নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মই এটা ভিডিঅ'লৈ। যিহেতু চাৰিওফালে মানে পানী আৰু বৰ্তমান আমাৰ গাঁৱতো পানী সোমাইছে, গতিকে তাৰ ওপৰত অকণমান ভিডিঅ' বনালোঁ। চাব আপোনালোকে, ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। বৰ্তমান একদম আমাৰ ৰাস্তাটো মানে আমাৰ ছাইডৰ ৰাস্তাটো ওপৰেদি লাহে লাহে পানী বাগৰিছে। আৰু আমাৰ ইয়াৰ ঘৰৰ পাছফালৰ দৃশ্য। আৰু এয়া চাওক, আমাৰ ৰুমৰ একদম অৱস্থা নাই। এয়া বিচনাৰ ওপৰত গডৰেজ আৰু এয়া ড্ৰেছিঙৰ একদম গিলাচে খুলি গ'লগৈ। এয়া আৰু এইফালে ইয়াত আৰু এয়া হৈছে আমাৰ পথাৰৰ দৃশ্য। এই ৰাস্তাৰ ওপৰেদি একদম পানী বাগৰিছে আৰু আৰু এয়া হৈছে আমাৰ ঘৰৰ চোতাল। একদম পূৰা ফিল আপ হৈ গ'ল। ৰাস্তা পাবলৈ আৰু অলপমান বাকী আছে। আৰু অৱশেষত আমাৰ পাকঘৰৰ ফালে পানীটো লাহে লাহে বাগৰিছে। পাছফালে পূৰা ফিল আপ হৈ গ'ল। এইফালে এইটো দমকল, প্ৰায় চব ফিল আপ হৈ গ'ল। আৰু চাওঁতে চাওঁতে মানে আমাৰ ঘৰটো ডুব গ'ল। আমি বৰ্তমান বেলেগতেই মাল নি আছে। আমি বৰ্তমান বেলেগত থাকিবগৈ লাগিব। এইফালে চব ফিল আপ হৈ গ'ল। আৰু আমি এতিয়া আছোঁ শিবিৰত। এয়া চাওক, আমাৰ জুতিয়ে বোলে ৰুটি বেলিছে দেই। ওপৰলৈ আহিবা, মুখখন কৈ দিয়া। যাওঁ, মুখত যাওঁ, মুখখন দেখাই দিয়া। টাইম নাই। কিয় কামত ধেৰ ব্যস্ত নেকি? চাওঁ মুখখন। 10,000 ৰুটি হেৰি আছে, অৰ্ডাৰ আছে। কোনে খাব? কোনে খাব? ৰিলিফ দিয়া মানুহক। আচ্ছা, বা গোল কৰিব পাৰিছে দেই। ইমান ফটা পাইছ নেকি মোক? দেখা বোলে মোবাইলটোতে মাৰি দিছা কেলে আকৌ বেলনাটো? মোবাইল লাগিছে মোক, কি কৰিম এতিয়া? বাহ, পাইছে ল'ৰা ভৱিষ্যত আছে। অকণমান দেখুৱালোঁ
এইটো ফাৰ্ষ্ট ৰুটি বেলিছে দেই এইটো এটা চুক আমাৰ ঘৰলৈ গৈছে ৰুটি খাবলৈ ৰেডি হৈ আছে এইজনী ৰেডি হৈ আছে এই পাগলী ৰুটি খাবি না হে ৰুটি খাবি হে ৰুটি নেখাওঁ ৰুটি খাম ৰুটি নেখায় বোলে ৰুটি খাব পোৱালি ৰুটি খাবি না নে ৰুটি খাবি কি খাবি হে ঐ কি খাবি নক ল'ৰা বেলি আছে বেলাত ব্যস্ত ৰুটি হোৱা নাই কাৰণে বাগৰিয়ে দিলে হে দোস্তো ৰুটি চেপেনা দেখা নাই এই চেপেনা মজা হৈছে একদম ক'ব লাগিব এখন চাকু আৰু এখন কটাৰী মজা আহক কোন আহে আহক ৰুটি খাবলৈ কাৰণে